গড়েশ্বৰ পৰিষদীয় সমষ্টিত বিপিএফ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ নিৰ্বাচনী সভা। মাজত মাত্ৰ কেইটামান দিন ৰাতি একাকাৰ কৰি দেখা গৈছে প্ৰাৰ্থী ৩০ নং গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীয়ে ভোগপুৰ গাঁৱৰ কেইবাটাও চুবুৰী ঔগুৰি বাগদবা আদি গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায়। ভাষণ প্ৰসংগত কয়, এইবাৰ আমাৰ বিটিচিত বিপিএফৰ চৰকাৰ গঠন হ'বই আৰু হাগ্ৰামাই দিয়া প্ৰতিশ্ৰুতিবিলাক মই পালন কৰিম। ৰাইজৰ অভাৱ অভিযোগ দূৰ কৰিম। UPPL দুয়োটা দলে একে দল, একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। এইবাৰ মোক জয় কৰক, মই আপোনালোকৰ ৰাস্তা ঘাট পুখুৰী মছজিদ কবৰস্থান আদি অভাৱ অভিযোগ আদিৰ সমস্যা দূৰ কৰিম। মিছা প্ৰতিশ্ৰুতি দিব খোজা নাই, যিটো নোৱাৰা কথা সেইটো আমি ক'ব খোজা নাই। আমি কৈছোঁ, হাগ্ৰামা ছাৰে কৈছে ৰেভিনিউ ডিপাৰ্টমেণ্টটো BTC ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট, গতিকে আমি মাটিৰ পট্টা দিব পাৰিম। মাটিৰ পট্টা আমি দিম। জনগোষ্ঠীয় সমস্যাবিলাক সমাধান কৰিম। শৰণীয়াসকলৰ ST চাৰ্টিফিকেটৰ সমস্যা, জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজবংশী আদিবাসীক আমি কেতিয়াবাই NOC দি থোৱা আছে, সেইটো আমি কাম কৰিম। আৰু যিবিলাক আমাৰ কৰণীয় কাম আছে, বৃদ্ধ পেঞ্চন, মহিলা সবলীকৰণ, যিবিলাক আমাৰ যুৱক যুৱতীৰ সংস্থাপনৰ কথা, সেই খণ্ডত আমি কাম কৰিম। ওদালগুৰিত আমাৰ বিকল্প সচিবালয় স্থাপন কৰা হ'ব। এনেধৰণৰ আমি কিছু আশাসুধীয়া প্ৰচেষ্টা BPF দলে লৈছে। চৰকাৰ বহাৰ লগে লগে সেইসমূহ কাম আমি আৰম্ভ কৰিম। ধন্যবাদ। নাই, এতিয়া মই নলবাৰী চুপাত আছোঁ, নিৰ্বাচনী প্ৰচাৰ সভাত আছোঁ আৰু এই নিৰ্বাচনত আমি 100% জয়লাভ কৰিম। আমাৰ প্ৰতিদ্বন্দ্বী হিচাপে এতিয়া দুটা দলে সমান নেক টু নেক চলি আছে, UPPL আৰু BJP দল। কোনে কিমান আগবাঢ়ে আৰু কেইদিনমান পিছত দেখা পোৱা যাব। গতিকে আমি একেবাৰে 100% জয় হ'ম বুলি আশা কৰিছোঁ। আৰু যদি আমাৰ লগত প্ৰতিদ্বন্দ্বী হিচাপে কোন আছে বুলি যদি সোধা যায়, তেতিয়াহ'লে BJPও আহি যাব পাৰে বা UPPLও আহি যাব পাৰে। তেওঁলোক নেক টু নেক অৱস্থাত আছে। গড়েশ্বৰৰ পৰা শবনাই আজিমৰ ৰিপৰ্ট।